শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ মোৰ এই হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি এই ভিডিঅ'টো আপোনালোকে শেষৰলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন দেই, বহুত ভাল লাগিব। মই বিশেষ এঠাইলৈ যাবলৈ ওলাইছোঁ, মানে সেই ঠাইলৈ কেলৈ যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিলে গম পাই থাকিব। শ্ৰী ৰাধা বন্ধুসকল, আপোনালোকেও মোৰ যেতিয়া এই ভিডিঅ'টো শেষলৈকে চাই থাকে আপোনালোকৰ ল'ৰা ছোৱালীক লৈ বহুত প্ৰেৰণা পাব, মানে চাই থাকিবচোন, বহুত ভাল লাগিব দেই। আৰু আপোনালোকে মোৰ এই চেনেলটো আপোনালোকৰ অতি আঁতৰগীয়া মৰম চেনেহখিনি দি যাতে মোৰ এই চেনেলটো আগবঢ়াই লৈ যায়, সেয়ে মই আপোনালোকৰ আগত মোৰ আশা ৰাখিলোঁ। ওলাই ৰখি আমনিয়ে লাগি গৈছে। ল'ৰাটো নামঘৰলৈ গ'ল, নহাই হ'ল, মানে ল'ৰাটো আহিলে যাম বুলি ৰখি আছোঁ। আকৌ আহিবলৈ হ'ব এতিয়া। আকৌ আমাৰ গৰু বদলি কৰিলেগৈ বাৰু, গৰু দি থৈ আহিলে, তাৰপৰা আকৌ বদলি কৰি থৈ আহিলে, তাৰপৰা আকৌ গৰু আনিবগৈ লাগিব নহয়, তাতো গোটেইখন আহিব, সেইকাৰণে অকণমান দেৰি হ'ব, সেইকাৰণে আহোঁ বুলি ক'লেও আহিব নোৱাৰোঁ। সেইকাৰণে এতিয়া ল'ৰাটো নামঘৰলৈ গ'ল, ইমান দেৰি কৰিছে কেলৈ জানো। নামঘৰ সামৰিলে বাৰু, নাম লোৱা এতিয়া আশীৰ্বাদ দিয়া শুনিছিলোঁ। আমাৰ ঘৰৰ কাষতে যে নামঘৰটো, সেইকাৰণে শুনি পায় আৰু। সি আহিলে আৰু যাম আৰু, সি কাপোৰকেইটা সলাই পিনে তাৰ কাপোৰ পিন্ধিব, তাৰপিছত যাম আৰু। আমি ইয়াত যাবলৈ ওলাইছোঁ এতিয়া দেই। গোটেইখিনি ভৰাই দিয়া আকৌ। সেইখনকে থৈ দিলা যে। এতিয়া আমি আহি গন্তব্যস্থান পাইছোঁহি আৰু, মানে টাউনত ইমান টাউনখন পাৰ হৈ গ'লোঁ, দোকান নেপালোঁ বিচাৰি। মানে আজি দেওবাৰ যে দোকান বজাৰবিলাক বন্ধও আছিলে, সেইকাৰণে এই দোকান এখন পাইছোঁ, মানে আমাৰ ঘৰৰ ওচৰতে। সেই দোকানখনতে চানা পেটিকে কিনি লৈছোঁ, বেছিকৈ বিশেষ একো কিনা নাই, পইচা পাতি ইমান দিগদাৰ হৈ আছে, সেইকাৰণে চানা পেটিকে কিনি লৈছোঁ আৰু। এয়া আমাৰ গাঁৱৰ অকণমান পৰিৱেশটো চাই লওকচোন। আমাৰ ঘৰটো যেনিবা অকণমান আগলৈ গ'লেই পায় আৰু, এইডোখৰ আগতেই পায় মানে। এয়া আমি পালোহি, আমি কন্দাহঁতৰ ঘৰত দেই। কন্দাহঁতৰ ঘৰলৈ গৈছোঁ, আমাৰ ঘৰলৈ নাই যোৱা বাৰু। কন্দাহঁতৰ ঘৰত মানে খানা আছিলে, তালৈ গৈছিলোঁ। হা, এজনী আমাৰ আইতা দে, আইতা নমস্কাৰ দি দিয়া। অঁ, এজনী আমাৰ আইতা, মানে দেউতা ভাগৰ মাহীয়েক। কালি আহিলা নেকি তুমি? আজি আহিছা? অঁ, আমাৰ এই কন্দাহঁতৰ ঘৰত যে এই খানাটো দিছে, এই খানাটো একদম আনন্দ উপভোগ কৰা খানা হয় মানে। সেইকাৰণে খুৰীয়ে বোলে কাইলৈ আমাৰ ঘৰলৈ আহিবি খানা খাবৰ কাৰণে, গোটেই পৰিয়ালটোৱে মিলি খানা খাম আমি, মানে ভাত এসাঁজো খাম। তাৰপৰা এজনী আকৌ আমাৰ বৰমা হয়, নমস্কাৰ দিবলৈ কৈছোঁ, নমস্কাৰ দিছে। এজনী মোৰ মা হয় দেই, নমস্কাৰ দিছে। মাক নমস্কাৰ দি দিব কৈছোঁ, নমস্কাৰ দিছে। এইফালে এজনী ভণ্টি হয়, তাইক মই ক'লোঁ নমস্কাৰ দি দে বুলি, তাই মানে এই লাজ কৰি মানে মুখখন ঢাকি দিছে। আমাৰ মায়ে আকৌ হেহেকৈ হাঁহিছে একদম মুখখন মেলি লৈ। এজনী বৰমা, এজনী খুৰী। আমাৰ খুৰীক কৈছোঁ, মানে অ' খুৰী নমস্কাৰ দি কৈ দিয়া আকৌ, আজি কি কাৰণে খানা দিছা, কিমান আনন্দৰ মুহূৰ্ত হয়, তুমি কৈ দিয়াচোন, জনাই দিয়া বুলি। তাৰপৰা ইয়াক খুৰীয়ে কৈছে, তোমাৰ ভাল লাগিছে না ল'ৰাটো যে এনেকুৱা ইমান ডাঙৰকৈ ডাক্তৰ যে চিট পাইছে? অঁ, কিমান ভাল লাগিছে হয় ন? কিমান কষ্ট কৰি মাক সেইকাৰণে চবৰে ভাল লাগিছে কাৰণে আজি একেলগে লগে ভাগে ভাত এসাঁজ খাবলৈ আমি ঠিক কৰিলোঁ।
দেখিলে না আমাৰ খুৰী যে কিমান ফূৰ্তি মনৰ সুখত একদম মই সুধোতে মানে ভাবুক হৈ গৈছে কিয় ভাবুক হৈ গৈছে গম পাইছে না ল'ৰাটো মানে যোৰহাট মেডিকেল কলেজত পঢ়িবৰ কাৰণে ছিট পাইছে আৰু 28 তাৰিখে এডমিশ্যন লৈ আহিলে এতিয়া 4 তাৰিখে যাবগৈ যে সেইকাৰণে যোৱাৰ আগতে গোটেই পৰিয়ালটো মানে মিলি পিনে খানা এটা খাওঁ বুলি মানে আয়োজন কৰিছে মানে ভাত খাওঁ বুলি তাৰপিছত এয়া আকৌ আমাৰ বৰ্তাহঁতৰ দাদা হয় সি ইমান ধুনীয়াকৈ নমস্কাৰ দি দিছে তাৰপিছত এই দুটা দেখিছে নাই এই দুটা এই ডাঙৰটো যে শকতটো সেয়ে ল'ৰাটো হয় সি লাজ কৰিছে মানে মুখখন মই দেখুৱাই দিব ক'লোঁ সি দেখুৱাই নিদিলে তাৰপাছত ইটো আকৌ সৰুটো মানে আমাৰ বা ল'ৰা হয় তাৰপিছত এজনী আইতাই আহি তাক কৈছে দেখুৱাই দে মুখখন দেখুৱাই দে সি নেদেখুৱালে লাজতে তাৰপৰা ইয়াক আৰু ল'ৰাটো যে ইমান ভালকৈ যে পঢ়ি পাছ কৰিলে কেনেকুৱা লাগিছে অনুভৱটো অকণমান কৈ দিয়া অঁ এইয়া বাপেক আমাৰ ভাইটি যে ডাক্তৰ চিট পাইছে সেই কন্দাই ভাগৰ এই কন্দাই ল'ৰা হয় এইটো কন্দাই হয় তাৰপিছত এইকেইজন পেহা আমাৰ এইটো ভাইটি দাইটো পিঠিটো দি আছে চাওঁ দেখুৱাই দিওঁ অকণমান দেখুৱাই দিওঁ অঁ এয়া আমাৰ ডাক্তৰ ভাগৰ মোমায়েক ডাক্তৰ পাইছে যে এইয়া মোমায়েক বহি আছে পূৰা মোচন দি বহি আছে আৰু ভাইটিয়েতো ভাল লাগিছে নাই ভতিজা ভাগিনটো যে ইমান ভালকৈ পঢ়িবলৈ চিট পাইছে অঁ চবৰে আনন্দতে ফূৰ্তি কৰিম বুলি আজি গোটেইখন লগ খাইছে আৰু এইটো ল'ৰাটো দেখিছে নাই এই শকত যে কোলা স্পৰ্টিং পিন্ধি আছে সিয়ে মানে ভিডিঅ' কৰিব নিদিয়ে মই অকণমান থাপতে পাই কৰি থৈছোঁ এজনী আমাৰ মাজুদাহঁতৰ ছোৱালী তাৰপিছত এইটো তাইৰ ভাগৰ ল'ৰা তাই মানে চাকৰি কৰে ডিব্ৰুগড়ত তাৰপিছত আজি সেই মাতিলে যে পাৰ্টি খানাৰ কাৰণে সেইকাৰণে তাই আহিলে ৰাতিপুৱা আহিলে এতিয়া যাবগৈ আকৌ তাইক ঘিলামালে বিয়া দিছে ঘিলামালে যাবগৈ শহুৱেকৰ ঘৰলৈ শহুৱেক ঢুকুৱা মানে এবছৰ হোৱা নাই যে সেইকাৰণে থাকিব নাপায় সেইকাৰণে ঘিলামালে যাবগৈ তাৰপিছত আকৌ কাইলৈ ৰাতিপুৱা এই ডিব্ৰুগড়লৈ যাবগৈ এয়া মোৰ মায়ে নাচি আছে তাৰপিছত গোটেইখনে নাচিছে আবতীয়া বতৰত মানে গোটেইখনে বিহু মাৰিছে মানুহৰ ফূৰ্তি হ'লে বিহু অকণমান মাৰিবলৈ মন যায়েই নহয় সেইকাৰণে গোটেইখনে নাচি ফূৰ্তি কৰিছে তাৰপিছত মই আকৌ মিউজিকৰ মাতটো মিউট কৰি দিলোঁ কেলৈ কৈছোঁ এই কপিৰাইট লাগিব যে সেইকাৰণে মিউট কৰি দিলোঁ তাৰপিছত এতিয়া আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট বক্সত মৰমত কমেণ্ট লিখি দিব তেতিয়া মোৰো মনটো ভাল লাগিব তেতিয়াহে মোৰ মনটো উৎসাহ জাগিব আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিব পাৰিম ন আৰু কমেণ্টৰ লগত এটা মৰমত লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকলৈ প্ৰথমতে আহে যায় আৰু এতিয়া ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকৰো ল'ৰা ছোৱালী ভৱিষ্যত উজ্জ্বল হওক সেয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া আপোনালোকৰ চবলৈকে ৰাধে ৰাধে